বন্ধুসকল ৱেলকাম মাই ইউটিউব চেনেল। মই আজি বহুত এক্সাইটেড কাৰণ কেলৈ হায়দৰাবাদত ভাওনা আহিছে, তাকো যোৰহাটৰ। তাকে চাবলৈ বুলি যাওঁ। এতিয়া 8টা বজাত হোৱা কথা আছে, এতিয়া 5টা বাজিব। ঠিক আছে, ভিডিঅ'টো চাব, যি পাৰোঁ দিম আৰু। বৰ্তমান গৈ আছোঁ হাইটেক চিটি আমাৰ অসমীয়া ভাওনা চাবলৈ। বহুত মানুহ হ'ব না। এতিয়া প্ৰথমতে ক'ত যাম যে প্ৰথম ক'ত যাম? প্ৰথম আপুনি হেৰিলৈ ব'লক, শিল্পাৰাম পাৰ্কৰ ওচৰত ব'লক। শিল্পাৰাম পাৰ্কৰ ওচৰত চাইবাৰ টাৱাৰ ওচৰলৈ ব'লক। চাইবাৰ টাৱাৰৰ পৰা আগলৈ যোনটো হেৰি আছে নহয়, ট্ৰেফিক পইণ্ট আছে নহয়, ট্ৰেফিক পইণ্টৰ আগলৈ ব'লক বাছ। আপুনি কোনো ৰকমত আহিছিলে আমাৰ টেলিকাষ্টিঙৰ কাৰণে পলাশ কাপুৰীয়া, তেখেতৰ সহযোগী, তেখেতৰ পাপু শইকীয়া, আপুনি জনাই আছে বিদুমন হাজৰিকা, আপুনি জনাই আছে আপোনাক এইদিনে মই এটা বিশেষ ঘোষণা কৰিব বিচাৰিছোঁ। ছবি গোহাঁই আপোনাকো আমন্ত্ৰণ জনালো, গীতামণি আপোনাকো আমন্ত্ৰণ জনালো। মীনাক্ষী বৰা বৌ, আমাৰ দুলেন ছাৰৰ বৌ, আপুনি মঞ্চৰ কাষত আপুনি ৰ'ব বুলি অনুৰোধ জনাইছোঁ। এতিয়া সকলো সদাশয় ব্যক্তিকে মই মঞ্চৰ কাষত ৰ'বৰ কাৰণে অনুৰোধ জনালোঁ।
মেইন জেগা মানুহ হৈছে লাহে লাহে এয়া পুলিন বৰুৱা ছাৰক সম্বৰ্ধনা জনালে লক্ষ্মী বৰুৱাই তেখেতলোকে আমাৰ তৰফৰ পৰা ধন্যবাদ নমস্কাৰ থাকিল দুলেন বৰা ছাৰ তেখেতে আমাক যথেষ্ট সাহস দিলে মই নিজস্ব ব্যক্তিগত এটা অনুভূতি আপোনাৰ লগত স্বীকাৰ কৰিছো মোক কাষত থাকি তেখেতলোকে আমাৰ সভাপতি মহোদয়ে মাত্ৰ এটা ফোন কৰিছিলে যে এজন মই আগৰ লগত ফোন কৰিম আপুনি শুনক মই কাষত আছিলো তেখেতে এটা কথা কৈছিলে তোমালোকে ভাওনাখন পাতা মই বেকত আছো যি থাকে বুলি কোৱা মই দিবলৈ ৰেডি আছো